Hey guys, good morning. শুভ দশমী দশমীৰ আপোনালোকৰ বহুত বহুত শুভেচ্ছা জনাইছো পূজা আহিলে মানে শেষেই হৈ গল আজি দশমী যিহেতু so guys দশমীৰ দিনা কি কৰে আমাৰ ঘৰত আপোনালোকক আমাৰ ঘৰত মানে আমাৰ গাঁৱত আৰু কত সবতে কৰে সাগে মই নাজানো কিন্তু আমি দেখা পাইছো আৰু আমাৰ ইপিনে আমাৰ ইটো সাইডে আৰু সবে কৰে সবৰ ঘৰে ঘৰে কৰে যাত্ৰা বুলি কয় সো এতিয়া আমাৰ যাত্ৰা খাৰি মাইছো বাৰু আপোনালোক কেনেকৈ কি কৰে আপোনালোকৰ তেনেকা কৰে কি নাই জনাবচোন কমেন্ট কৰি ঠিক আছে গাইজ দেন চাই থাকক ৰাতিপুৱা সকলোৱে ঘৰ চৰ মুচিলেও এনেকৈ চোতালত অকণমানকৈ ভালকৈ লেপি ল'ব মুচি ল'ব তাৰপিছত সব বস্তু ধুই কৰি লৈ এনেকৈ দিয়া যায় আৰু মাছ লাগে আৰু এনেকৈ মায়ে যেনেকৈ ভিডিঅ'টোত দেখাইছো মায়ে যেনেকৈ পূজা দি আছে তেনেকৈ পূজা পাতি কৰা হয় আৰু সব বস্তু ইয়াতে পিৰা আদি কৰি চিয়াৰ তাৰপিছত এনেকৈ কোৰ যি আছে আৰু সব বস্তু ওলাই আনি তাৰপিছত এনেকৈ পূজা কৰা হয় তো তেনেকৈ এইটোকে আমি যাত্ৰা বুলি কওঁ কে বেছি বাৰু মই নাজানো সেইকাৰণে মই যিমানখিনি জানো আপোনালোকক ক'লো আৰু তাৰপিছত গাইজ ওচৰৰ ঘৰৰ আইতা এজনী আহিছে বেজি ল'বৰ কাৰণে কাৰণ আইতাৰ হাতত মানে ঢেঁকীয়ে খুন্দা খাইছে তো ঢেঁকী এনেকৈ দি থাকোঁতে মানে হাতত লাগি গ'ল আৰু কাটি গৈছে বহুত বেয়াকৈ কাটিছে তো চিলাই দিছে 6টামান চিলাই দিছে তো মা সদায় এনেকৈ বেজি দিয়ে দুইবেলা তাকে বেজি দি আছে অকমান দেখালো আপোনালোকক আৰু এতিয়া মই ৰেডি হৈ গৈছো অকমান মন্দিৰত যাব কাৰণে দশমীৰ সেই মুহূৰ্তটো চাব কাৰণে বিৰাট ভাল লাগে সেইকাৰণে মই মন্দিৰ যাব কাৰণে ওলাইছো আৰু এয়া মই খুৰাৰ বাইক ৰাস্তাত গৈছে মানে খুৰাক পালো খুৰাৰ বাইকত উঠিলো আৰু বেছি টাইম নালাগে 2 মিনিট নালাগে গৈ পাই বাইকত তো ইয়া গৈ আছো মন্দিৰ আহি মই পালো আৰু আহি চাও বেছি মানুহ আহা নাই কাৰণ সবৰ ঘৰতে এনেকৈ যাত্ৰা হাৰে তো তেনেকৈ যাত্ৰা হাৰি আছে লাহে লাহে আহিব বাৰু মই বাইকত আহা কাৰণে সোনকালে আহি পালো আহি কেনে অকমান জাস্ট মন্দিৰত ৰখিছো মানে বৰষুণ দিলে আৰু ইমান জোৰকে বৰষুণ দিছে সেইকাৰণে আৰু মানুহবিলাকে আহা দেৰি কৰিছে বাৰু মানে মানুহ লাহে লাহে আহিছে এতিয়া প্ৰতিমা মন্দিৰৰ পৰা তললৈ মানে নমাই আনিছে আপোনালোকে চাওক আৰু এতিয়া সবে ধূপধুনা দেখাব ময়ো দেখাইছো বাৰু ধূপধুনা দেখাব আলতি দিব তাৰপিছত এনেকৈ মাৰ বিদায় দিব আৰু তিনদিনীয়া যি পূজা গ'ল আজি বিদায় বেলা আৰু হেয়া চাই থাকক আপোনালোকক দেখাও ইয়াৰ মুহূৰ্তবোৰ বাচ্চাকেইটাক চাকচোন পোৱালীকেইটাক সিহঁতৰ মুখৰ হাঁহি এজনে আনজনক সেন্দুৰ বা আবিৰ এনেকৈ সানি আছে ইমান এনজয় কৰি আছে মোকো দিলে মোকো সানিলে তো ময়ো দিলোঁ বাৰু চ' তেনেকৈ আমি এনজয় কৰিলোঁ দিনটো এতিয়া লাহে লাহে মানুহৰ ভিৰ হৈ আহি আছে এতিয়া মানে সব মানুহবিলাকে আহিছে নিজৰ ঘৰৰ কাম বন কৰি সবে আহিলে আৰু এয়া হ'ল আমাৰ ঘৰৰ সন্মুখত ৰাস্তাৰ সন্মুখত সো গতিকে মই আৰু নাযাম মই ৰুমলৈ ঘৰলৈ আহি গৈছো গাইজ দশমীৰ পৰা আহি মই ফ্ৰেছ হৈ ল'লো আৰু মায়ে বনাই আছে মাংস ৱাও কি মজাকে খাম আৰু মাংস সো দেখাই আছো আপোনালোকক আইতাই বনাই আছে নিৰামিষ আইতাৰ কাৰণে দেখাইছো
অ'কে গাইজ দেন মই আজিৰ ভিডিঅ'টো এইখিনিত এৰিছোঁ লগ পাম আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিৰ কাৰণে বাই বাই